পায়নে লক্ষ্ণৌত কিমান দিন আছিলে আপুনি লক্ষ্ণৌত মই বহুত নাই লক্ষ্ণৌত মই থকা নাই মই মুম্বাইতে আছোঁ গোটেই ভোজপুৰী ইণ্ডাষ্ট্ৰিটো একচুৱেলি মুম্বাইৰ পৰা কিন্তু আপুনি বিহাৰত তাৰপৰা কৈছে বুলি কৈছে নাই লক্ষ্ণৌত একচুৱেলি আমাৰ ইয়াতেই কৰে একচুৱেলি চেণ্টাৰ থাকে বেলেগ বেলেগ অল অভাৰ ইণ্ডিয়া তো লক্ষ্ণৌত মানে ফিজিকেলি ভাতখান্দি ইউনিভাৰ্চিটিখন তাতে আছে আৰু বাট তাৰ পৰা ইয়াতে পৰীক্ষা ল'বলৈ আহে মানে গুৰুসকল আহে তেনেকৈ তো তেনেকৈ বেছিক সেইটো এইটো সকলোৱে আজিকালি কৰে নাজানো এতিয়াৰ ল'ৰা ছোৱালীবোৰে কৰে নাই যোনটো প্ৰশ্ন সুধিছা মই সেইটো নাজানো ধৈৰ্যৰ কম আছে কিন্তু মোক বহুতে কয় পাটনাটো যে दीदी हम सीखना चाहते हैं आपसे मैं से भाग जाओगे क्योंकि मैं যেতিয়া বম্বে গৈছোঁ তাত মই উস্তাদ গোলাম মুস্তাফা খান সাহেব যাৰ এয়াৰ ৰহমানজীৰ গুৰু মানে হৰিহৰণজীৰ গুৰু বহুত ডাঙৰ ডাঙৰ ব্যক্তিত্বৰ গুৰু লতাজী আচাৰ্যীও শিকিছিলে হেনো সোনু নিগমজী তো মই পাইছিলোঁ সাৰেগামাপা এটা অনুষ্ঠানত মই ইয়াৰ পৰা গৈ জইন কৰিছিলোঁ তো তাত আজিৰ পৰা এইটো 20 বছৰ আগৰ কথা আপুনি বিহু পাৰফৰ্ম কৰিছিলে নাই সেইটো পিছৰ এইটো 2008 অসম দেশৰ বাগিচা 2002ৰ কথা পাতি আছোঁ মই তাত মই উস্তাদ নুছৰত ফতেহ আলী খান সাহেবৰ চুফি কলাম এটা মই গাইছিলোঁ তো গুৰুজী মানে বিৰাট বেছি ভাল পাইছে তেওঁ নিজে কৈছে বাচ্চি কো মুঝে সিখানা है তেওঁ মুৰ্তজা ভাই তেওঁৰ ল'ৰাক মোৰ ওচৰত পঠিয়াইছে আৰু মই বিৰাট ইয়াৰ পৰা গৈছোঁতো আৰু আমিতো ইয়াৰ মানে মই বিৰাট চাই মানে কথা কম কওঁ এতিয়া যেনে কৈ আছোঁ তেনে ক'ব নোৱাৰোঁ মানে কথা ক'ব নোৱাৰোঁ গাব পাৰিম তো তাত তেওঁ মোক যেতিয়া মই শিকা আৰম্ভ কৰিলোঁ যেনেকৈ হাৰমনিয়ামটো বজাই প্ৰত্যেকটো আঙুলিৰ কোনটো ন'টেশ্যনত কোনটো আঙুলি হ'ব সেইটোৰো ট্ৰেইনিং থাকে সেইবোৰ শিকা নাছিলোঁ মই কাৰণ ইয়াত যেতিয়া শিকিছিলোঁ মই তানপুৰাত শিকিছিলোঁ চ' তেওঁ প্ৰপাৰ শিকাইছে আৰু চাৰে কোমল এণ্ড শুদ্ধ একেলগে তো গোটেইকেইটা ন'টেশ্যন শুদ্ধ কোমল নোট থাকে তো সেইকেইটা একেলগে প্ৰেক্টিচ এটা থাকে এইটো টেকনিকেল তোমালোকে বুজি পাবা নাজানো বাট তেওঁ যেনেকৈ ধৰি লওক শুদ্ধ কৈছোঁ চাৰে জানি চা ছবাৰ কাৰো বুলি কৈ সেইটো ৰুমত গুচি গ'ল ছবাৰ চাৰে জানি চা কৰিব বহি আছোঁ আধা ঘণ্টা তেনেকৈ বাট দিছ ইজ তেওঁলোক জানে কি কৰিব লাগিব তো तुमको क्या सीखना है शास्त्रीय सीखना है कि तुमको प्लेबैक में ये सब करना है तो মই কৈছোঁ যে মই প্লেবেক শিকিম তো তাৰ ট্ৰেইনিংটো বেলেগ তাত ৰাগ ৰাগিনী নিশিকায় তেওঁ ৰাগৰ লক্ষণ কিবা কিবি থাকে এইবিলাক নিশিকায় তো তাৰ বস্তুটো তাৰমানে এতিয়া চা ৰে গা মাটো ওপৰতো তো আমাৰ নৰ্মেল টেণ্ডেঞ্চি থাকে চা ৰে গা মা ওপৰত গ'লোঁ ভলিউমটো লাউড হ'ল তো তেওঁ সেইটো শিকাইছিল যে চা ৰে গা মা ওপৰত যাওঁতে আৰু কণ্ট্ৰলহে হ'ব লাগিব যাতে বস্তুটো এটা দেখি চ' এইবোৰ বহাই মই যদি কাৰোবাক শিকাওঁ আজি দুটামান কৰিব আহিলে দুজনীমান ছোৱালীয়ে তাৰপিছত থাৰ্ড টাৰ্মৰ পৰা নাহিলে নহয় পলালে সিহঁত পাটনাৰ কথা কৈ আছোঁ দেই তো हमको स्टार बनना है दीदी हमको मतलब गाना हिट होना चाहिए 1 मिलियन क्या 1 मिलियन तो कुछ भी नहीं है 500 मिलियन ভিউজ আহে মানে ভোজপুৰীত কিন্তু এটা কথা হয় মানে মাৰ্কেট ৱাইজ টিআৰপি মোৰ গানা এটা ট্ৰেণ্ড কৰি আছে এতিয়া নাম্বাৰ 1 মাৰুণ কালাৰ চাৰিয়া বুলি চ' ৰিলছতো নাম্বাৰ 1 ট্ৰেণ্ড হৈ আছে আৰু চ' সেই বস্তুটো আছে সেই মাৰ্কেটটো এটা ধৰি ৰাখিব জানিছে বহুত বেছি আৰু মানে এট্ৰেক্ট কৰিব মাৰ্কেটখন আছে বাট এট দ্য ছেইম টাইম মানে সেই সংগীতৰ প্ৰতি সমৰ্পণটো সকলোৰে নাই সেইটো অল অভাৰ দ্য মানে মই ভাবোঁ অকল অসমত অসমত ইমান ধুনীয়া ধুনীয়া ল'ৰা ছোৱালী মই নামবোৰ নাজানো আই এম চৰি বাট কি বৰপাত্ৰ ল'ৰাজনৰ নাম যোনটো গান বিৰাট হিট হৈছে মোৰ গানটোও মনত নাই বাট নাজানো মই বিয়াৰ মোৰ এইটো কাণত পৰিছে যে দূৰৰ পৰা শুনিছোঁ মই গম পাইছোঁ যে এইটো বিয়াৰ সুৰত লোৱা এটা লোক মানে বিয়া নামো লোকগীতে ন তো মোৰ সেইবোৰ ইনস্পায়াৰ কৰে যে আজিৰ ল'ৰাই বিয়াৰ সুৰৰ প্ৰতি কিবা এটা কৰিছে তো মই তাৰ পজিটিভ ছাইডটো চাওঁ মোৰ ভাল লাগে আৰু এজনী ছোৱালী এটা গান গাইছিলে ইমান সৰু সৰু মূৰ্তি ডলি ঘোষ বাইদেউক আমি শুনিছিলোঁ সৰু সৰু মূৰ্তি সকলোৰে নাথাকে তো ছোৱালীজনীৰ নামটো মই পাহৰিছোঁ কিন্তু এইটো কোনটো গান নাজানো বাট মানে ৰৈ ৰৈ মূৰ্তি আছে ন ৰৈ 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 এইটো দেখা নাপায় এইটো পাহাৰী অংগ পুৰা মানে পাহাৰী মুৰ্গী চ' মই মই মানে নাজানো কোন বাট বিৰাট ধুনীয়া কিবা গগৈ যেন লাগে কোনোবা গগৈ নেকি পাপৰি গগৈ আৰু তোমালোকৰ ইয়াতেও কোনোবা এগৰাকী আহিছিলে
ছোৱালী এজনী মানে ধুনীয়া গায় ধুনীয়া? দেখাত কি যে সুধা? নহয়, ধুনীয়া দেখাত গাই ধুনীয়াটো গায়টোহে লাগে দেখাত ধুনীয়াটো লাগে নি আৰু বিয়া পাতে পাতিছা নাই পাতিলে তুই বিয়া পাতিলা চাওকচোন কাৰোবাক কমপ্লিমেণ্ট দিলো এতিয়া যিগৰাকী মানে ছিংগাৰ তুমি নামত সুধিছা যে ধুনীয়া নে বোলে অ। কোন আহিছিলে বা মই তেতিয়া মানে ভাবিলো ধুনীয়া গা মই গোটেইটো কমপ্লিট কৰিবই নোৱাৰিলো এইখিনি অলপ এইখিনি কি edit গান কৰিব গাইছিলে? নালাগে নালাগে মোৰে কিন্তু মুঠতে ভাল গাইছিলে মানে গম পাই যে সংগীত চৰ্চা কৰে অ'কে মানে চৰ্চাটো আগতে কৰিব লাগিলে পাছত সেইখিনি থাকি যায় মোৰ এটা গান মনত আছে নমিতা বাইদেউ যে নমিতা ভট্টাচাৰ্য তেখেত আহিছিলে তো তেখেত কোনটো গান যে আলফুলীয়াটো গাইছিলে আলফুলীয়া মোৰ এনেকুৱা লাগিছে একদম মানে এতিয়াও ফ্ৰেছ একদম ছেইম আগতে যেনেকুৱা গাইছিলে এতিয়াও তেনেকুৱা মানে খুব ভাল লাগে হয় পুৰণি গানবোৰতো বিৰাটেই ভাল লাগে